নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক মই চিনাকি কৰাই দিম আমাৰ আপাদেউ, এইফালে জোনমণি আপাদেউ, তাৰপিছত আমাৰ আপাদেউ আৰু हम लोग भात बनाने वाला आदमी है। এয়া হৈছে নামঘৰৰ পৰা অনা মাহ প্ৰসাদ আৰু মাহ প্ৰসাদ খাই মই বহুত ভাল পাওঁ। আৰু কাৰ কাৰ প্ৰিয় জনাব। এইফালে গধূলি লাল চাহৰ জুতি, নিকি আৰু চানাৰ লগত ৰঙা চাহ। এইগৰাকী আমাৰ নিবেদিতা চেলেং। হাই নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এটা ৰেচিপি। আহক আপোনালোকে দেখাম। এইফালে চিনাকি কৰাই দিছোঁ আমাৰ আপাদেউ আৰু এগৰাকী এইফালে ব্যস্ত পিঁয়াজ কাটি আছে। হাই কৈ দে। অঁ এয়া আৰু এইফালে ৰেচিপিটো মই দেখাম ষ্টাৰ্টিঙৰ পৰা। লোকেল চিকেন লং কেইটামান, এয়া হৈছে আদা নহৰু পিঁয়াজ চিকেন ৰেডি কৰি লৈছে চব। পিঁয়াজ কাটোতে কান্দিছা নি? এইফালে আমাৰ ৰাইজ ব্যস্ত। এই দুজন ব্যস্ত, এজনে মোবাইল চাই আছে, এজনে খাইছে। এইফালে আৰু এগৰাকী বাচন ধুইছে। এইফালে ৰাইজে একেটা জেগাতে শান্তি পোৱা নাই, জেগা সলাই সলাই পিঁয়াজ কাটি আছে। অ'কে, প্ৰথমতে লোকেল চিকেনখিনিৰ কাৰণে ইয়াত তেল দিয়া হৈ গ'ল। তাৰপিছত দেখাম এইফালে আদা নহৰু খুন্দি আছে। আদা নহৰু খুন্দি হোৱাৰ পিছত পিঁয়াজ আৰু আদা নহৰুখিনি এনেদৰে অলপমান দেৰি ভাজি লৈছে। পিঁয়াজখিনি ভাজি হোৱাৰ পিছত তেল দি দিছে। আৰু ইফালে দেখাম কি কি আৰু আইটেম আছে। প্ৰথমতে এইফালে বন্ধাকবি নিৰামিষ কাৰণে বনাই কাটি আছে। এয়া ঘৰৰ পুখুৰী মাছ নিচা দৈয়ে ধৰি দিছে। মাছৰ লগত এইফালে জিকা দিব ন, জিকা মাছৰ লগত। এইফালে মাছ আৰু জিকা দি হৈ গ'ল। তাৰপিছত মাছখিনি প্ৰথমতে নিমখ আৰু হালধি দি এনেদৰে কৰি লৈছে, তাৰ পৰা ফ্ৰাই কৰিব। অ'কে, এয়া ফ্ৰাই কৰি লৈছে। তাৰপিছত আৰু ইমান দেৰি এইফালে চিকেনো হৈ গ'ল ৰেডি। অ'কে, এটা ইণ্টাৰেষ্টিং বস্তু দেখাবলৈ গৈ আছোঁ, সেইটো আপোনালোকে। বস্তুটো হৈছে এইফালে টুকুৰা চৰাই বাঁহ। একদম এতিয়া খুব কমেই দেখা পোৱা যায় গছবিলাকত। আগতেতো আমি যেতিয়া সৰু আছিলোঁ তেতিয়া তামোল গছ, নাৰিকল গছ এইবিলাকত এই টুকুৰা চৰাই বাঁহ দেখিবলৈ পোৱা গৈছিল, কিন্তু এতিয়া খুব মানে এইটো নাইকিয়া হৈ গৈ আছে। যদি কোনোবাই দেখা পাইছে জনাব। কি হ'ল? আৰু এইফালে আমাৰ পোৱালি একদম এই বস্তুকেইটাৰ লগত ব্যস্ত। অকণমানি জাকৈ, এইটো জাকৈ, এইটো হৈছে পল। ক'ত মাছ ক'ত? পল, সেইটো কি পেঞ্চিল দেখালৈ। এইটো কি হয়? অ' ধুন ধুন, এইটো কি কোৱা? এইটো কি দেখিছা নাই তুমি? গছত ওলমি থকা দেখিও পোৱা নাই। অঁ, নাইকিয়া হৈ গ'ল এইবোৰ। এইটো চৰাই বাঁহ হয়। জাকৈটো কেনেকৈ মাৰে? এই তেনেকৈ নহয়।
তাৰ কাৰণে হৈছে সেই জোখৰ। এইফালে আৰু এটা বস্তু দেখাইছোঁ, ইয়াক কয় মাদাৰ্ছ অফ 1000 প্লেণ্ট, আৰু ইয়াত 1000 মাদাৰ বুলিও কয়। আপোনালোকে কি বুলি ইয়াক কয় এবাৰ জনাব। তাৰপিছত ইয়াৰ অসমীয়া নেমটো বাৰু নাজানো। এইফালে আমাৰ খানা ৰেডি হৈ গ'ল। দেখাই দিছোঁ এবাৰ কি আছে আমাৰ আইটেম। দালি, চব্জি, ইফালে ফ্ৰাই মাছ, তাৰপিছত জিকা লগত মাছ, পুঠি মাছ আৰু চিকেন আছে। তাৰপিছত এইফালে আছে চাটনি। অ'কে, ভাতৰ প্লেটখন ধুনীয়াকৈ সজাই ল'বলৈ আমাৰ অসমীয়া সমাজত এনেধৰণৰ কৰি লোৱা হয়। আৰু আপোনালোকে কোনে কোনে ভাল পায় বাৰু এনেধৰণে দিলে? গতিকে দেখিবলৈ খুব ধুনীয়া হয় আৰু চাইও ভাল লাগে। আৰু এইফালে দেখিছেনে গ্ৰেটমেনসকলক ইমান ধুনীয়াকৈ সজাই ৰাখিছে, ভাল লাগিছে দেখি। তাৰপিছত আমাৰ ড্ৰয়িং ৰুমবিলাক এনেধৰণে আমি সজাই ৰাখিব পাৰোঁ। খোৱা বোৱা হৈ যোৱাৰ পিছত আমি এইফালে কণমানিকেইটাৰ লগত অকণমান কেৰম খেলিলোঁ। তাৰ সময়বোৰ ভিডিঅ'ৰ যোগেদি ধৰি ৰাখিবলৈ ভিডিঅ'টি আপলোড কৰিলোঁ। কেনে পালে আপোনালোকে জনাব। ধন্যবাদ।